নমস্কাৰ বন্ধুসকল। আজি মই এই ভিডিঅ'টোত আপোনালোকে ঘৰত বহিয়েই আপোনালোকৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী কেনেকৈ মোবাইল ফোনৰ জৰিয়তে আপুনি অনলাইনত সংগ্ৰহ কৰিব পাৰে বা কিনিব পাৰে সেই বিষয়ে আপোনালোকক জনাম। ইয়াৰ বাবে আপুনি কোনো চহৰ বা নগৰৰ বাসিন্দা নহ'লেও হ'ব। আপুনি আপোনাৰ ঘৰৰ ভিতৰ কোনো অঞ্চলত হ'লেও আপুনি অনলাইনৰ জৰিয়তে বস্তু কিনিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰলৈকে গুগল প্লে ষ্ট'ৰত গৈ আপুনি অনলাইন কি টাইপ কৰিছোঁ মই এইটো অনলাইন শ্বপিং এপছ টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কেইবাটাও অনলাইন শ্বপিং এপছ আহি পৰিব আৰু ইয়াৰ ভিতৰত আপুনি যিটো ভাল বুলি ভাবে, গোটেইকেইটাই ভাল। স্নেপডিলেই কওক, আপুনি এমাজনেই কওক, ফ্লিপকাৰ্টেই কওক, মিন্ত্ৰাই কওক আৰু বহুতো আছে। সচৰাচৰ আমাৰ ইয়াত পপুলাৰ এইকেইটা। আপুনি ইয়াৰে যিকোনো এটা এপছ খুলি, ধৰা হ'ল মই সচৰাচৰ ফ্লিপকাৰ্টৰ লওঁ বাবে আপোনালোককো ফ্লিপকাৰ্টৰ কথাই কৈছোঁ। ফ্লিপকাৰ্টতে গ'লোঁ মই। ফ্লিপকাৰ্টটো এপছটো ইনষ্টল কৰি লৈ ল'লোঁ। মোৰ ইয়াত ইনষ্টল কৰা আছে কাৰণে এনেকৈ দেখুৱাইছে, আপডেট দেখুৱাইছে। মই ইনষ্টল কৰি লৈ ল'লোঁ। ইয়াৰ পিছত আপুনি ইনষ্টল কৰাৰ পিছত আপুনি ফ্লিপকাৰ্টলৈকে গৈ তাত আপোনাৰ কিছু ডাটা আপুনি যোগান ধৰিব লাগিব, যেনেকৈ আপোনাৰ নাম, এড্ৰেছ এনেকৈ, আৰু নাম, এড্ৰেছ, কণ্টেক্ট নাম্বাৰ এইখিনি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা ভেৰিফিকেশ্যন কোড আহিব। সেই কোডটো টাইপ কৰি দিয়া, সেই কোডটো আকৌ পেষ্ট কৰাৰ পিছত, মানে ফ্লিপকাৰ্টৰ তাতে পেষ্ট কৰাৰ কাৰণে ঠাই আছে, তাতে দিয়াৰ পিছত আপোনাৰ ফ্লিপকাৰ্টৰ একাউণ্টটো সক্ৰিয় হ'ব। আৰু এতিয়া আপুনি ঘৰত বহি আপোনাৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী, সেয়া খেলৰ সামগ্ৰীয়ে হওক, সেয়া আপোনাৰ সাজপাৰেই হওক, সেয়া আপোনাৰ জোতা চেণ্ডেলেই হওক, সেয়া আপোনাৰ আন কামৰ কিবা সামগ্ৰীয়ে হওক, ইলেক্ট্ৰনিক সামগ্ৰীয়ে হওক বা মেচিনাৰী যিকোনো বস্তুৱেই হওক, মানে আপোনাৰ প্ৰয়োজনীয় সকলো বস্তু ইয়াত গৈ আপুনি টাইপ কৰি চাৰ্চ অপশ্যনত গৈ ধৰা হ'ল মই এটা লেপটপ এটা যদি চাওঁ, লেপটপ মই টাইপ কৰি দিলোঁ। দিয়াৰ লগে লগে আপুনি যদি ব্ৰেণ্ডটোৰ নাম জানে বা আপুনি কোম্পানীৰ যদি নাম জানে, কোম্পানীৰ নামো ইয়াত দিব পাৰে আপোনাৰ প্ৰিয়, বা ইয়াত এনেকৈ মাৰি দিলেও আপোনাৰ বিভিন্ন কোম্পানীৰ ইয়াত লেপটপসমূহ আহি পৰিব। ইয়াত আপোনাৰ যিটো ভাল লাগে, ধৰা হ'ল মই এই লেপটপটো চালোঁ। এইটো লেপটপ মই চালোঁ। ইয়াত আপুনি এইটো ভিডিঅ' চাব পাৰে, লেপটপটো কেনেকুৱা হয়, কেনেকৈ কাম কৰে, বা লেপটপ কি আছে, আপোনাৰ ইয়াতে গোটেই ডিটেইলছ পাব, কি কোৱালিটিৰ হয়, কি হয়, বা লেপটপটো কেনেকুৱা আপুনি সেই বিষয়েও জানিব পাৰে। ইয়াতে দিয়া আছে। আপুনি ইয়াত প্ৰশ্নও কৰিব পাৰে, বা আপুনি আন যিসকলে লেপটপটো ক্ৰয় কৰিছে তেওঁলোকেনো কি কমেণ্ট দিছে সেইবোৰ ইয়াতে চাব পাৰে। চাই লৈ যদি আপোনাৰ পচন্দ হয়, তেতিয়াহ'লে আপোনাৰ ইয়াত দেখিছে বাই নাও অপশ্যনটোত গৈ আপুনি ক্লিক কৰিব। সেই অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত আন এটা পেজ খোল খাব। সেই পেজটোত আপুনি কি মেথডত সেই বস্তুটো মানে আপুনি পে'মেণ্ট কৰিব, কেছ পে'মেণ্ট কৰিব নে নেট বেংকিং কৰিব নে আপুনি পে'টিএমৰ জৰিয়তে কৰিব, যি ধৰণৰ ট্ৰেনজেকশ্যন কৰি আপোনাৰ সামগ্ৰীটোৰ মূল্যটো আপুনি দিব বিচাৰে সেনেকৈ দিব পাৰিব। মই এই ক্ষেত্ৰত সচৰাচৰ কেছ পে'মেণ্টৰ কথাই ক'ম, কাৰণ কেছ পে'মেণ্ট কৰিলে আপোনাৰ অসুবিধা নাই। আপুনি বস্তু ভাল পালে, বস্তু হাতত ল'লে, পইচা দি দিলে, গতিকে কেছ পে'মেণ্টটো বেছি সুবিধা হয়। তাৰপিছত আপুনি সেইটো চিলেক্ট কৰাৰ পিছত তাৰ পিছত আহিব আপুনি কোনটো এড্ৰেছত আপুনি ল'ব বিচাৰে, অৰ্থাৎ আপোনাৰ ঘৰৰ এড্ৰেছ তাতে দিলেও ঘৰৰ এড্ৰেছ দিয়া থাকিব, বা আপুনি ক'ৰ পৰা বস্তুটো সংগ্ৰহ কৰিব। সচৰাচৰ
নগৰ অঞ্চলবোৰত ঘৰে ঘৰে গৈ বস্তুবোৰ হোম ডেলিভাৰী দি দিয়ে, কিন্তু গাঁৱৰ পৰা কৰিলে হয়তো কিছু ক্ষেত্ৰত অসুবিধাও হ'ব পাৰে বা এবিধ বস্তুৰ কাৰণে ইমান দূৰলৈকে নাযাবও পাৰে। এই ক্ষেত্ৰত আপুনি টাউনৰ যিকোনো এটা এড্ৰেছ দি দিব, সেই এড্ৰেছটোত আপুনি সেই এড্ৰেছটোৰ পৰা আপুনি বস্তুটো সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি যেতিয়া এইখিনি প্ৰচেছটো কৰিব, কৰাৰ পিছতেই আপোনাৰ কণ্টেক্ট নাম্বাৰত মেছেজ এটা যাব, আৰু সেই মেছেজটোত আপুনি গম পাব যে আপোনাৰ বস্তুটো কোন তাৰিখে আহি পাব, আৰু সেইমতে আপোনাৰ মোবাইলত বা ইমেইল আইডিত আপোনাৰ আপডেট আহি থাকিব, বস্তুটো কিমান পাইছে, পেকেটিং হৈছেনে, কেতিয়া পাব আহি, এনেকুৱা গোটাইখিনি আপডেট আহি থাকিব। আৰু সেইমতে আপোনাৰ যেতিয়া বস্তুটো আহি পৰিব, আপুনি যদি কোনো গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে আপুনি তাত উল্লেখ কৰা এড্ৰেছটোত বা ঠিকনাটোত, বা আপুনি যিটো ঠিকনা দিয়ে সেই ঠিকনাত আহি আপোনাক যেতিয়া ফোন কৰিব, বা যিটো দিনত আপোনাক বস্তুটো দিবলৈ আহিব সেইদিনা আপোনাক যেতিয়া ফোন কৰিব, সেই বা আপোনাৰ তাত যিটো মেছেজ আহিব তাতেও কণ্টেক্ট নাম্বাৰ থাকিব পাৰে, সেইমতে আপুনি ফোন কৰি ল'ব। ফোন কৰি লৈ আপোনাৰ বস্তুটো কেতিয়া, কোন সময়ত, ক'ত পাব সেইটো সুধি লৈ ফোনৰ জৰিয়তে আপুনি কণ্টেক্ট কৰি আপুনি বস্তুটো সংগ্ৰহ কৰিব পাৰে। ইয়াৰ বাবে বিশেষ আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী, ইয়াৰ বাবে আপুনি কোনো মানে সৰু বস্তু এটা আনিবৰ কাৰণে বহু দূৰলৈকে আপোনাৰ প্ৰয়োজনীয় বস্তু আনিবৰ কাৰণে যাব নালাগে। আপুনি ঘৰত বহি বস্তুটো চইচ কৰিব পাৰে আৰু আপুনি ল'ব পাৰে। এনেদৰে আপুনি ঘৰত বহিয়েই আপোনাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী আপুনি পাব পাৰে। মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।